ভোক লগা নাই, মই নাখাওঁ, তোমালোকে খোৱাগে যোৱা। ৰীমাই সোধে, কিয় ভোক লগা নাই, গা বেয়া নি, দিনতো নাখালা যে? সীমাই কয়, মন যোৱা নাই মোৰ খাবলৈ। ৰীমাই ভাবে, এই আকৌ কি হ'ল, আৰু কান্দি আছে নি, মাতষাৰ দেখোন কন্দা কন্দা লাগিছে। তাই ওচৰৰ পৰা চাই দেখে, এই দেখোন কান্দি আছে। কি হ'ল আকৌ, দেউতাই কিবা ক'লে নি, কিয় কান্দি আছা? তাই কয়, মোক কোনেও একো কোৱা নাই, তুমি ইয়াৰ পৰা যোৱাগে, মোক অকলে থাকিব দিয়া, অলপ ঠাণ্ডাকে। ৰীমাই কয়, মই মাক কৈ দিওঁগৈ, ৰ'বা, তুমি যে কান্দি আছা। সীমাই কয়, নাই নাই নক'বা ভনী, তোমাক মই নামাতিম কৈ দিলে। মোৰ মনটো বেয়া লাগি আছে অ'। ৰীমাই সোধে, কিয় বেয়া লাগিছে? তাই ক'লে কথাবোৰ। ৰীমাই ভালপোৱা মানে ইমান বেছি বুজি পোৱা নাছিল। তাই ভাবে সি বিয়া পাতিছে, এই আকৌ কান্দিবলৈ কি হ'ল? লোকে বিয়া পাতিলে হাঁহে, এই দেখোন কান্দিছেহে, এই দেখোন ওলোটাহে। মাক কৈ দিওঁগৈ নি? এই আকৌ মাক ক'ব মানা কৰিছে, কি কৰোঁ? হ'ব, দিনত তাইকে ভালদৰে সুধি ল'ম। মাকে ৰীমাক চিঞৰে, কি হ'ল ৰীমা, বাক ভাত খাব মাতিবগৈ দেখোন লাগি ধৰিলাগৈ, আমো নাই ফমঠিও নাই। মই ভাত বাঢ়ি ৰৈ আছোঁ, ঠাণ্ডা হ'ব এতিয়া, তোমালোক সোনকালে আহা। ৰীমাই আহি কয়, মা, বা এতিয়া ভাত নাখায়, ভোক লগা নাই বোলে। ভোক লাগিলে খাব, তাই ভাতকেইটা ঢাকি থ'ব কৈছে, এতিয়া টোপনি ধৰিছে, অলপ শুই লওঁ বুলি ক'লে। মাকে কয়, সাৰ পালে খাব মন নাযাব আৰু ঠাণ্ডা হৈ যাব দেখোন। মাকে মাতিব যাব লওঁতে ৰীমাই যাব নিদিলে, নাযাবা, তোমাক গালি দিব। মোকো মাতি থকা দেখি গালি দিলে, টোপনি ভঙা বুলি। পাছদিনাও সীমাই ভাত এগৰা দুগৰা খাই নাখালেই। ভাতখিনি পানী ঢালি মনে মনে পেলাই দিয়েগৈ। ভাত নাখালে মাকে গালি দিব, কিয় নাখালা বুলি সুধিলে কি ক'ম মই। ভাতখিনি পেলাই অহাৰ পাছত ৰীমাই সোধে, ভাতখিনি বাহিৰত নি কি কৰিলাগে, পেলাই দিলা ন? মই মাক এতিয়াই লগাই দিম ৰ'বা। সীমাই নক'ব কয়, ভাত গোটেইখিনি খাব মই নোৱাৰিলোঁ। মায়ে দেখিলে গালি দিব বুলিয়েই পেলাই দিলোঁ। কাঁহীত ভাত নেদেখিলে মই খালোঁ বুলিয়ে ভাবিব। ৰীমাই কয়, নাখালে তোমাৰেই লছ, ফাঁকি দিলেনো কি হ'ব? ভাতখিনি পেলাবলৈ তোমাৰ বেয়া নালাগিলনে? এই ভাতমুঠিৰ বাবে কিমান কষ্ট কৰিব লগা হয়। সি বিয়া পাতি ঘৈণীয়েকৰ লগত হাঁহি হাঁহি ধুনীয়াকৈ ভাত খাই আছে, এই আকৌ সি বিয়া পাতিলে বুলি লঘোণত আছে। লাভ কাৰ হৈছে আৰু লোকচান কাৰ হৈছে ভাবা। ৰাতি শুই শুই সীমাই ভাবিলে, সিয়ে মোক পাহৰিব পাৰিলে, মই কিয় নোৱাৰিম? মই আজিৰ পৰা তাক পাহৰি যাম, নতুনকৈ জীৱনটো আৰম্ভ কৰিম। ঘৰৰ পৰা যালে বিয়া দিয়ে তালৈকে বিয়া হ'ম। কোনোবাই পচন্দ কৰিলেও ভাল পাওঁ বুলি সুধিলে ঘৰত আহিব ক'ম ডাইৰেক্ট, ঘৰৰ লগত কথা পাতিব ক'ম। কেইদিনমানৰ পাছত ৰন্টুৱে এটা ফোন কিনি আনে। ঘৰৰ সকলোৱে আচৰিত হ'ল। মাকহঁতে সোধে, ক'ত পালা? ৰন্টুৱে কয়, মোৰ নিজৰ পইচাই আনিছোঁ। সীমা আৰু ৰীমায়েও সোধে, তুমি পইচা ক'ত পালা? সি কয়, মোক কলেজ যাবলৈ দিয়া পইচাবোৰ গোটাই থওঁ, খোজকাঢ়িয়ে অহা যোৱা কৰোঁ আৰু তাত একোৱেই নাখাওঁ। দেউতাৰ লগত কাম কৰা পইচাবোৰো গোটাই থৈ দিছিলোঁ। আজি সেই পইচাই ফোনটো খুৰাৰ লগত গৈ কিনি আনিলোঁ। ঘৰত ফোন এটা দৰকাৰ হৈছে বুলি। ফোনটো মোলৈ অনা নাই, বায়ে ল'ব বুলি কৈ ফোনটো ৰন্টুৱে বায়েকৰ হাতত দিয়ে। দুদিনমানৰ পাছত ৰীমাৰহঁতৰ পেহীয়েকজনী গৰ্ভৱতী হ'ল। সেয়েহে ৰীমাক পেহীয়েকে ফোন কৰি মাতে, অলপ সহায় কৰিব। পেহাইক ঘৰত নাথাকে, চাকৰি দূৰত কৰে, অহা যোৱা কৰিব নোৱাৰে বাবে তাতে থাকি লয়। সেইবাবে ৰীমাক মাকে পেহীয়েকৰ ঘৰলৈ পঠায়। ৰীমা যায়। ৰীমাই যিখিনি কাম কৰিব জানে, যিখিনি কাম কৰিব পাৰে, সকলোখিনি কাম কৰি দিয়ে। পেহীয়েকক হাউলি চোতাল সাৰিব নিদিয়ে, তাই ঘৰ চোতাল সাৰি দিয়ে। বাচনো ধুব নিদিয়ে, সকলোবোৰ তাইয়ে ধুৱে। দুদিনমানৰ পাছতে পেহীয়েকৰ কন্যা সন্তান জন্ম হয়। জন্মৰ সময়খিনিত ৰীমা মাকে মেডিকেলত থাকি দিয়ে, নন্দাকক আপডাল কৰে, সকলোবোৰ ধোৱা পখলাও কৰি দিয়ে। পেহীয়েকে ভাবে, মোৰ মায়ে যিখিনি কৰিব লাগে সেইখিনি মোৰ বৌয়ে আজি কৰিছে, মাৰ দায়িত্ব পালন কৰিছে। এটা কথা কিন্তু, সন্তান জন্ম দিয়া সময়খিনি বহুত ডাঙৰ বিপদ। এই সময়খিনিত যদি কোনোবাই সহায় কৰে, চিৰজীৱন মনত ৰাখিব লাগে, কেতিয়াও পাহৰিব নাপায়। কেইমাহমানৰ পাছত পেহীয়েকৰ ঘৰত ৰোৱা তোলা কৰিব হয়।
ৰীমা স্কুলত গৰম বন্ধ দিলে। সেয়েহে পেহীয়েকে ৰীমাক ফোন কৰি মাতে। ৰীমা আহে, পেহীয়েকৰ লগত কঠীয়া তুলি দিয়ে, ৰুই দিয়েগৈ। ৰীমাই ধুনীয়াকৈ ৰোৱা তোলা কৰিব জানে। সৰুৰ পৰাই ৰোৱা তোলা কৰি আহিছে, লোকৰ ঘৰত হাজিৰাও কৰে তাতে। পেহীয়েকে ভালদৰে ৰোৱা তোলা কৰিব নাজানে, কাৰণ ঘৰত ৰুই তুলি পোৱা নাছিল। এজনী ছোৱালী আছিল, দেউতাকৰ চাকৰি আছিল, আলাসত ডাঙৰ হৈছিল। বৌয়েকহঁতে পথাৰত যায়, নন্দাকক পথাৰত যাব দিয়া নাছিল, সেইবাবে নাজানে। তথাপিতো নাজানিলেও সাহস কৰিছে। বিয়া সোমাই ৰুব তুলিব শিকিছে। প্ৰথমে নজনাৰ বাবে সকলোৱে হাঁহে ৰোৱা তোলা দেখি। লাহে লাহে পেহীয়েকো ভালদৰে ৰোৱা তোলা কৰিব পৰা হ'ল। দৰতলি পথাৰ আছিল, বহুত জোক ওলায়। ৰীমাই আকৌ ৰুব তুলিব জানে যদিও জোকলৈ ভয় কৰে। জোকটো লিকতাকে লাগি ধৰিলে। পেহীয়েকে ৰোৱা তোলা কৰি কৰি পাকৈত হ'লগৈ, জোকলৈও ভয় নকৰে। ৰীমাই ৰুই থাকোঁতে এটা ভৰিত ৪-৫টাকৈ জোক লাগে। ৰীমাই ভয়তে চিঞৰে। ৰীমাক চিঞৰা দেখি পেহীয়েকে গালি পাৰে, কিয় চিঞৰিছা? জোকে খাই কেইটা মানুহ মৰিছে কোৱাচোন? জোকে খালে মানুহ নমৰে। ৰীমাই ভাবে, হয়তো আজিলৈকে জোকে খাই মানুহ মৰা শুনা নাই। মই ভয় নকৰোঁ, মাটিখিনি ৰুবতো লাগিবই। ভয় কৰি কৰি ৰুলে দিনটো লাগিব, ৰোৱাই নহ'ব। ৰ'দটো তাতে ইমান চোকাকৈ ওলাইছে, পটাপট ৰুলেহে শেষ হ'ব। তেতিয়াৰ পৰা ৰীমাই জোকলৈ ভয় নকৰা হ'ল। ৰীমাই যিকোনো ক্ষেত্ৰতে পেহীয়েকক সহায় কৰিব আহে। কেতিয়াবা সীমাও আহে। সিহঁতি পেহীয়েকক বায়েকৰ দৰেই ভাবে, মাতেহে কেৱল পেহী বুলি। কেইদিনমানৰ পাছত ৰীমাৰ পেহীয়েক পেহায়েকৰ কামৰ জেগাত যাবলৈ ল'লে। লগত ৰীমাকো লৈ যায়। সহায় হ'ব বুলি, অকণমানিজনীকো ল'ব, দুই এটা কামো কৰিব বুলি। ৰীমা গ'ল। যোৱাৰ পাছদিনা